Welcome viewers. আজি কথা পাতিবলৈ লৈছো since আৰু for prepositioner ব্যৱহাৰ সম্পৰ্কে। Since আৰু for preposition সাধাৰণতে perfect continuous tense বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। Perfect continuous tenseৰ যেনে present perfect continuous tenseৰ ক্ষেত্ৰতে ক'বলৈ লৈছো যদি অতীতৰ কোন সময়ত কাৰ্যটো আৰম্ভ হৈছে ভাৰ্বৰ কাৰ্যটো আৰম্ভ হৈছে সেই সময়টো নিৰ্দিষ্ট উল্লেখ থাকিলে তাৰ ক্ষেত্ৰত তাৰ আগত since preposition ব্যৱহাৰ হয় যেনে it has been raining since 5 o'clock এতিয়া 5 o'clock 5 বজাৰ পৰা নিৰ্দিষ্ট উল্লেখ আছে কাৰণে since preposition ব্যৱহাৰ হৈছে আন এটা বাক্য যদি আমি উদাহৰণ স্বৰূপে লওঁ they have been playing for 3 hours এতিয়া 3 hours এই period of timeৰ ক্ষেত্ৰত for preposition ব্যৱহাৰ হৈছে গতিকে ইয়াত নিৰ্দিষ্ট সময়টো উল্লেখ নাই সেয়েহে for preposition ব্যৱহাৰ হৈছে এনেধৰণে সময়টোৰ নিৰ্দিষ্ট উল্লেখ থাকিলে তাৰ আগত since preposition আৰু সময়টোৰ নিৰ্দিষ্ট উল্লেখ নাথাকি period of time টোহে বুজালে তাৰ আগত for preposition ব্যৱহাৰ হয় আশা কৰিছো since আৰু for ৰ ব্যৱহাৰ সম্বন্ধে আপোনালোকৰ ধাৰণা স্পষ্ট হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপি ৰাখিব যাতে আমি এই ধৰণৰ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে জানিব পাৰে থ্যাঙ্কস ফৰ ওয়াচিং